নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল Z Assamese নতুন এটা ভিডিঅ'লৈ। বন্ধুসকল, যিসকলে চুটি ছবি নিৰ্মাণ কৰে সেইসকলৰ বাবে আইমী বৰুৱাই দিলে এটি ভাল খবৰ। কিনো এই ভাল খবৰটো জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আমাৰ চেনেলৰ ভিডিঅ'সমূহ যদি চাই ভাল লাগে ভিডিঅ'সমূহত এটাকৈ লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধুসকল, প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে চুটি ছবিৰ মহোৎসৱ। বন্ধুসকল, নেফটা নামৰ এটা প্ৰতিষ্ঠানৰ দ্বাৰা আয়োজন কৰা হৈছে চুটি ছবিৰ মহোৎসৱ। বন্ধুসকল, আইমী বৰুৱাই এই মহোৎসৱটোৰ ওপৰত কি ক'লে জানো আহকচোন। নেফটাৰ উদ্যোগত প্ৰথম নেফটা চুটি ছবি মহোৎসৱ 2022 আয়োজন কৰা হৈছে। এই মহোৎসৱৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হৈছে চুটি ছবি প্ৰতিযোগিতাৰ। এই প্ৰতিযোগিতাত দুটা শিতানত অনুষ্ঠিত হ'ব। ক শিতানত অধিকতম 10 মিনিট আৰু খ শিতানত অধিকতম 30 মিনিট সময়। দুয়োটা শিতানতে আকৰ্ষণীয় ধনৰাশি আৰু প্ৰমাণপত্ৰ স্মাৰক ৰখা হৈছে। www.nefta.in যোগেদি সবিশেষ ইচ্ছুকসকলে জানিব পাৰিব। বিশেষভাৱে উত্তৰ পূব তথা অসমত চুটি ছবি নিৰ্মাতা তথা নতুন প্ৰজন্মৰ নিৰ্মাতাসকলৰ বাবে নেফটাৰ এই মঞ্চই বহুখিনি দিব পাৰিব বুলি মই আত্মবিশ্বাসী আৰু এই মঞ্চৰ সুযোগ গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনাইছোঁ।